এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কেপচিকামৰ লগত ৰন্ধা মাছৰ লোভনীয় আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ব্যঞ্জনবিধ ৰান্ধিবৰ বাবে কি কি সামগ্ৰী লাগিব ইয়াতে লিখি দিয়া আছে, আপোনালোকে পৰিমাণবোৰ চাই ল'ব পাৰিব। বগা সৰিয়হ অলপমান লোৱা হৈছে আৰু সৰিয়হখিনি পানীত তিয়াই কোমল কৰি লোৱা হৈছে। এতিয়া সৰিয়হখিনি পিচিবৰ বাবে মিক্সিৰ জাৰটোত দিয়া হৈছে। এতিয়া সৰিয়হখিনিৰ ওপৰত নিমখ, নহৰু, কেঁচা জলকীয়া, আদা আৰু প্ৰয়োজনমতে পানী দি মিহিকৈ পেষ্ট বনাই ল'ব লাগিব। মিক্সিৰ সলনি শিলপতাটো সৰিয়হৰ পেষ্টখিনি পিচি ল'ব পাৰি। এতিয়া সৰিয়হৰ পেষ্টখিনি বাতি এটাত উলিয়াই ল'ব লাগিব। মিক্সিৰ জাৰটোত লাগি থকা পেষ্টখিনিত পানী অলপমান দি জোকাৰি বাতিত থকা সৰিয়হৰ পেষ্টখিনিৰ লগত মিহলাই পনীয়া কৰি লৈছোঁ। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে নিমখ আৰু হালধি সানি লোৱা ভাঙোন মাছ দুটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছ দুটা ভজা হৈ গৈছে। এতিয়া মাছ দুটা প্লেট এখনত নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে তেল নিজৰ হিচাপত ল'ব পাৰিব। মই অলপমান তেল কমাই লৈছোঁ। এতিয়া কেৰাহীত ৰৈ যোৱা তেলখিনিত কালজিৰাৰ ফোৰণ দি কুটি লোৱা বিলাহীখিনি দিব লাগিব। এতিয়া প্ৰয়োজনমতে নিমখ, হালধি আৰু কেঁচা জলকীয়া দি বিলাহীখিনি ভালদৰে লৰাই দিব লাগিব। জলকীয়া দিওঁতে মন কৰিব সৰিয়হৰ পেষ্টতো জলকীয়া দিয়া হৈছিল। বিলাহীখিনি প্ৰায় 1 মিনিটমান সময় ভজাৰ পিছত তাতে সৰিয়হৰ পেষ্টখিনি দিব লাগিব। এতিয়া সৰিয়হৰ পেষ্টখিনিৰ ওপৰত আৰু অলপমান পানী যোগ কৰি প্ৰায় 3-4 মিনিটমান সময় ভাজিব লাগিব। অলপ সময় ভজাৰ পিছত সৰিয়হৰ পেষ্টখিনি ডাঠ হ'বলৈ ধৰিলে একে জোখত কাটি লোৱা কেপচিকামখিনি দি ভালদৰে লৰাই দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। সৰিয়হৰ পেষ্টৰ লগত কেপচিকামখিনি প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছত মিশ্ৰণটো ডাঠ হৈ পৰিলে প্ৰয়োজনমতে গৰম পানী দি ভালদৰে লৰাই দিব লাগিব। এতিয়া প্ৰায় 5 মিনিটমান সময়ৰ বাবে আঞ্জাখন উতলিবলৈ দিব লাগিব। আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলোৱাৰ পিছত ভজা মাছ দুটা দি আঞ্জাখন আকৌ উতলিবলৈ দিব লাগিব। মাছৰ এই আঞ্জাখন মই ভাঙোন মাছেৰে ৰান্ধিছোঁ যদিও আপোনালোকে নিজৰ পচন্দৰ যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰিব। মাছ দুটা দিয়াৰ পিছত আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া কুটি লোৱা ধনিয়া পাতখিনি দি ভালদৰে লৰাই দিব লাগিব। কেপচিকামৰ লগত ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। গৰমে গৰমে ভাতৰ লগত কেপচিকামৰ লগত ৰন্ধা ভাঙোন মাছৰ আঞ্জাৰ জুতি ল'ব পাৰিব। মাছৰ এই আঞ্জাখন খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।